এইটো চাউণ্ডটো শুনক। এতিয়া ইয়াৰ পৰা বগীবিল ষ্টাৰ্ট আৰু তো দেখিছে পুৰা ভাগৱত ভ্ৰমণ গৈ আছে চালিয়াকে। হ'ল পিঠিটোত বান্ধি লোৱা পিছফালে বেগটো। অঁ বান্ধি লোৱা। থাকক দে যাওঁ। এই পিছফালে চকাটো পাম আছে নাথাচোন। পাম দিব লাগিব হা। তো এতিয়া মাজুলী যাবলৈ ওলাইছোঁ। কালি লগৰটোৱে ভাওনা কৰিছিলে, তো চাবলৈ আহি গ'লোঁ তিয়কত। তো এতিয়া নিমাতী ঘাট যাওঁ। ইয়াৰ পৰা আধা ঘণ্টামান লাগিব লাগে নিমাতী। তো ইয়াতে হাৱাটো চেক কৰি লৈছোঁ আৰু এখন RSখন দেখিছে পুৰা একৰা প্ৰবিক একদম চালিয়া গৰম হৈ আছে। তো এবাৰ ওলাই যাওঁ আৰু ইয়াতে তেল ভৰাইছিলে, তো মই অলপ পাম্পটো হাৱাটো চেক কৰি ল'লোঁ। এতিয়া গৈ থাকিম লাহেকৈ। তো অলপ ফালি দিছোঁ আৰু তো এখন চাওক মইনাপুৰীয়া নামঘৰ গেট। তো এইফালেদি সোমাই যাম। তো এইফালেদিও নিমাতী যাব পাৰি, এইফালেদি ওচৰ হ'ব মানে কাৰণ আমি তিয়ক পিনে আহিলোঁ। এইফালৰ পৰা যাব হ'লে বহুত দূৰ হৈ যাব। তো যাওঁ এতিয়া, গৈ থাকোঁ। তাৰপিছত আপোনালোকে এনজয় কৰি থাকক ভিডিঅ'টো চালিয়াকৈ। তো RSখন BS3 তাকো এক্সজষ্ট লগাই দিছে, কি চাউণ্ড দিছে, আল্টিমেট চাউণ্ড দিছে। তাকো DB কিলাৰ লগাই থওঁতেও মানে RPMটো পূৰা চালিয়া মাৰে। জানেই RSৰ RPM কি মজা। RSখন RPMৰ কাৰণে চবচে বেষ্ট লাগে মানে। তো চাউণ্ডটো আপুনি শুনিছে কি নাই শুনা গম নাপাওঁ, খালি আল্টিমেট চাউণ্ড দি আছে। চাওক তো ৰাস্তাতে আহোঁতে পালোঁ ভাগৱত ভ্ৰমণ। তো দেখিছে ভাগৱত ভ্ৰমণ হৈ আছে। এইফালৰ পৰা গাড়ী আহিছে সেইকাৰণে ৰখি দিছোঁ। এইবোৰ এইফালে ৰখি আছে। এই দেখিছে পুৰা ভাগৱত ভ্ৰমণ গৈ আছে চালিয়াকে। তো ভিউ চাওক গাইজ, ভিউ কি ডাঙৰ পথাৰ, একদম চালিয়া লাগি গৈছে এইখিনি। তো এতিয়া ৰাস্তাটো অলপ ভাল পাইছোঁ, এইডোখৰত অলপ ফালিব লাগিব কাৰণ পুৰা ৰাস্তাটো বেয়াই মানে আগত। তো এইডোখৰত অলপ মানে ইয়াৰ পৰা নিমাতী ঘাট 7 কিলোমিটাৰমান হ'ব। অলপ আগত চাইছিলোঁ তেতিয়া 8 কিলোমিটাৰ দেখাইছে। তো ইয়াৰ পৰা 7 কিলোমিটাৰ মানে হ'ব লাগে। তো ৰাস্তাটো এইডোখৰত অলপ ভাল। তো এইডোখৰতে অলপ উদাই চাওঁ, নহ'লে বহুত টাইম লাগি যাব। আকৌ তাত লাইন পাতিব আছে, বহুত লাইন হৈছে মানে মানুহ বহুত ভিৰ। তো আমি আৰু অলপ আগতে আহিব লাগিছিলে, খালি লগৰটো শুই থাকিলে কি কৰিম এতিয়া, উপায়টো নাই। মইতো ৰাতিপুৱাই উঠালোঁ চবকে, তো সিহঁতি শুই আছিলে। তো ভিউ চাওক, ভিউ ভিউ। তো নিমাতী ঘাট পাই গৈছোঁ। দেখিছে এইবোৰ পূৰা ফেৰী, সেইখন ফেৰী পূৰা গৈ আছে গাড়ী চাড়ী উঠাই মেলি। তো এতিয়া টিকেট ল'ব লাগিব। এতিয়া টিকেট নেপালেহে হৈছে। কালিয়ে যি ভিৰ হৈছিলে আজিতো আৰু ভিৰ হ'ব। তো টিকেট পাব লাগে, টিকেট পালেতো ভালেই হ'ব। তো এই ছাইডৰ পৰা যাওঁ, ইফালে ৰাস্তাটো কেনেকুৱা বেয়া। তো কালি ৰিলচটো ইয়াতে বনাইছিলোঁ এইডোখৰত। তো ইয়াত দেখিছে কেনেকুৱা ভিৰ লাগি আছে। তো টিকেট নেপালেহে কেছটো বেয়া হৈ যাব। তো যাওঁ এতিয়া টিকেটটো বুকিং কৰি লওঁ। তো টিকেট পালেতো ভালেই, টিকেট নেপালে কেছটো বেয়া হৈ যাব। তো এখন দেখিছে পানী কিমান শুকাই গ'ল, পানী পূৰা আছিলে আগতে। তো ইয়াত দেখিছে কিমান দীঘল লাইন। তো সেইফালে দুটা ৰখাই থৈ দিছোঁ, এইফালে আমি দুটা।
তো চাওঁ ক'ত জল্দি হয় হতলাত হ'লে সিহঁতি কল কৰি দিব আমাৰ ইয়াত হ'লে যদি আমি ইয়াত কল কৰি দিম তো লাইন চাওঁ কিমান দীঘল লাইন তো সেইখিনি কাটি ল'ব লাগিব এতিয়া কিমান টাইম লাগিব আৰু তো 10টাৰ পৰা ৰখিলোঁ 10টাৰ পৰা ৰখি এতিয়া 12টা বাজিলেগৈ এতিয়ালৈকে টিকেটে পোৱা নাই তো আমি ভাবিছোঁ একেবাৰে বগীবিল হৈ যাওঁগৈ এনেও মোৰখনত তেল বেছি নাখায় 500 টকা মানৰ তেল ভৰাম আৰু ফুটি দিম এতিয়া এনেই ৰখি লাভ নাই আমনি লাগি গৈছেগৈ ৰখি এনেই ৰখিলোঁ বে ইমান দেৰি তো ইয়াতে ৰখিছিলোঁ এইটো দেখিছে এইফালে বাইপাছ পিনে যাব পাৰি আৰু এফালে বগীবিল যাব লাগিব এতিয়া তো যাওঁগৈ আৰু ইয়াৰ পৰা ইয়াত ৰখিছিলোঁ ইমান দূৰ আহিলোঁ 150 মান আহিলোঁ চাগে যোৰহাটৰ পৰা তো ইয়াৰ পৰা আৰু 109 মান আছে কমলাবাৰী সত্ৰলৈ তো গৈ থাকোঁ আৰু এতিয়া চাই থাকক ভিডিঅ'টো উঠা এতিয়া বগীবিল পাম আৰু বগীবিল ইয়াৰ পৰা 10 কিলোমিটাৰ মান আছে চাগে তো ভিউ চাওক না ভিউ অকল ভিউৱে কৈ থাকোঁ তো ইয়াত টোল গেট বনাই আছে পূৰা চালিয়াকৈ তো আমাৰ কেছ নাই বাৰু আৰু টোল গেট এতিয়ালৈকে অপেন হোৱাই নাই টোল গেট জাষ্ট বনাইছেহে এতিয়া ইয়াৰ পৰা বগীবিল ষ্টাৰ্ট আৰু তো মই আৰু এটা আগতো বগীবিলখন দেখাইছোঁ বাৰু মোৰ ব্লগত চাওঁ কি চালিয়া এটা ভিউ আহিছে বগীবিলত দিছ ইজ আপাৰ আছাম ইয়াত বগীবিল এখন আছে তাৰ পৰা ঢলাশদিয়া এখন আছে তো দুখন দলং আৰু পুৰা দীঘল দেখিছে এখন ব্ৰহ্মপুত্ৰ তো আমি নিমাতী ঘাটতো এইখনে পাৰ হ'ব লাগিছিলে খালি এতিয়া দলং দি পাৰ হৈ গৈছোঁ তো অৰুণাচলৰ পাহাৰবোৰ এইবোৰ দেখি পিনে একদম নিজৰ জেগা আহিছোঁ লাগি গৈছে মানে কাৰণ এইফালে অকল নাগালেণ্ড আছে ন ওচৰত তো নাগালেণ্ডৰ পাহাৰবোৰে দেখি থাকোঁ তো ইয়াত অৰুণাচলৰ পাহাৰবোৰ দেখিছোঁ অলপ নিজৰ যেনেকৈ ফিল হৈছে তো এতিয়াও বহুত যাব আছে আমাৰ 90 মান যাবই লাগিব ইয়াৰ পৰা তাৰপিছতে কমলাবাৰী পাম বহুত লং কাট মাৰি আহিব লগা হ'ল ফেৰী নোপোৱাৰ কাৰণে মানে কি হৈছে অনলাইন টিকেট বুকিং কৰিবলৈ কালি অনলাইন টিকেট বুকিং কৰিবলৈ ৱেবছাইটটো অন কৰিছিলোঁ খালি তাত অকল মানুহ কাৰণে বুকিং হৈ আছিলে বাইকৰ কাৰণে ছিট ফুল দেখাইছিলে তো আজি আকৌ আহিলোঁ বাইকৰ কাৰণেও মানুহ কাৰণে আছিলে বাইকৰ কাৰণেও আছিলে বাট ইমান ভিৰ এখন মানে যাবলৈ হয়হে তো বহুত টাইম লাগি যায় মানে আকৌ ঘূৰি আহিবলৈ এখন বা বেলেগ আহিবলৈ ফেৰী টাইম লাগে আৰু মানুহ যি ভিৰ হৈ আছে মই ভাবিলোঁ সেইকাৰণে সিহঁতক ক'লোঁ তো এইফালে নাযাওঁ এফালে যাওঁগৈ বোলা তো এইফালে গুচি আহিলোঁ আৰু সেইকাৰণে তো গাইজ এইটো ভিউ চাওক কি চালিয়া আৰু ৰাস্তা চাওক কি চালিয়া ৰাস্তা এনেকুৱা ৰাস্তা আমাৰ পিনে থাকাহেঁতেন কি মজা লাগিলেহেঁতেন তো এখন মোৰ বাইক এখন RS পূৰা এক্সজষ্ট লগাই থৈছে তো ইয়াৰ মই চাউণ্ডটো আপোনালোকক অলপ শুনাই দিছোঁ নচলাওঁ নাই মই ভিটিয়ে চলাম তো এইটো চাউণ্ডটো শুনক তো বেছি নপকাওঁ তো ইয়াৰ পৰা গৈ থাকোঁ এতিয়া পুলিচে আহি পিনে ধাম ধুম দিছেহি বোলে তো এতিয়াও আছে অলপ দূৰ তো আৰু যাব আছে তো গৈ থাকোঁ আৰু তো এডোখৰ কি জেগা পালোহি গম নাপাওঁ তো এতিয়া এইফালে যাব লাগিব এই ৰখিলোঁ তেলো কম আছে আকৌ তেলটো ভৰাব লাগিব এইফালে গৈ মেলি
যাওঁ ব'লা আজি বহুত চলাই দিলোঁ তো মাজুলী পাই গ'লোঁ ফাইনেলি ইয়াত চেকিং বহিছে দেই ৰখিব লাগিব নে এই আহিব কোৱা লাহে লাহে গ'লে একো নহয় ফোন কৰি দিয়া এই তো গাইজ বহুত কষ্ট কৰা পিছত ফাইনেলি মাজুলী পাই গ'লোহি তো পূৰা চেকিং বহি আছে ততে পুলিচ চেকিঙে দেখিছে কাৰণ মাজুলীত ৰাস ফেষ্টিভেল বহুত ডাঙৰকৈ হয় এইবোৰ চব ৰাসেই হৈ আছে ৰাস লাইভ লোকেশ্যন দিব কোৱা না তো ফাইনেলি গাইজ মাজুলী পালোহি খালি কোনোবা লগৰ এটা কি কল কৰিছে তো এনেকুৱা এখন দলঙত যাবলগীয়া হৈছে চাওক কি ডেঞ্জাৰ দলং চাই ভয় লাগি গৈছে নপৰিলে হয় হে প্ৰভু মই খাটা ৰাস্তা পাই গৈছোঁ দেই ধেত তো চাওঁ কেনেকুৱা ডেঞ্জাৰ ৰাস্তাত আহি গৈছোঁ তো এতিয়া ৰাতি 7-8 বাজিলে পূৰা এইকেইটা RPM দি আছে তো এতিয়া কাৰোবাৰ লগৰ এটা ঘৰত যাওঁ 8:24 হৈ গ'ল তো 12টা বজাৰ পৰা ট্ৰেভেলিং কৰিয়ে আছোঁ এতিয়ালৈকে পোৱাগৈয়ে নাই এতিয়া কাৰোবাৰ ঘৰত যাওঁ লগৰ এটা ঘৰত সেইকেইটা বাইক কেইখন চাওক এখন মোৰ এখন তো টোটেল 300 মান আজি চলালোৱে বাইক 300 পাৰ হৈ গ'ল আমি গুৱাহাটী পাই গ'লোহেঁতেন এইটো আমাৰ পল্টনটো গৈ আছে চব এইবোৰ চব আমাৰ পল্টন এফালে সোমাই গৈছোঁ ৰাস হৈ আছে দেখিছে তো মই ভিতৰত সোমাই আছিলোঁ এতিয়া দেখিছে মানুহখিনি পূৰা খালী হৈ গৈ আছে এতিয়া মানে বহুতখিনিয়ে কমি গ'ল আৰু বেছি মানুহ নাই তো ইয়াত এটা পাৰ্টনাৰ পাই গ'লোঁ এইটো দেখিছে এইটো আমাৰ নীতিশ ভাই ৱেলকাম টু মাজুলী কেনেকুৱা লাগিছে মাজুলীৰ ৰাস একদম চালিয়া এতিয়া খালি ভাগৰ লাগিছে আৰু এইবোৰ চাওক মানুহ পূৰা কমি গৈছে কালিয়ে হ'ব মানুহটো ন আমাৰ কৈ দিয়া কিবা আমাৰ ভাইকেইটা ৰখাইছোঁ বাট কালি ৰাতিপুৱা যাব কৈছে নাই নহ'লে মানে কৰাম বুলি ভাবিছিলোঁ মাজুলীখন হয় এনেই আহি গ'লো ঘপককৈ বাৰু একো নাই নেক্সট টাইম আহিব তো
তো মোৰ মুখখন দেখিব পাৰিছে পুৰা চৰ্দি হৈ আছে। তো আজি ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ কাৰণ ময়ো বনাম এটা হৈ গৈছে। ময়ো ক্লিপ এটা তো এইটো চব এইটো নিজে চাই তো ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। বঢ়িয়া। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো এদিনৰ কাৰণে মাজুলী আহিছে বোলে ভাই, পিছত আকৌ আহিবগৈ আৰু ধামাকা ধামাকা ব্লগ আহিব পিছত। তো আজিটো কেনেকুৱা লাগিলে এইটোৱে ক'ব আৰু। তো টিল দেন